हेलो फ्रेंड्स, मोर यूट्यूब चेनेलटुলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কলডিলৰ তৰকাৰীখন মই কেনেকৈ বনাওঁ চাওঁ আহকচোন। কলডিলৰ তৰকাৰীখনৰ কাৰণে মই লৈছোঁ এটা কলডিল মিহিকৈ কাটি লৈছোঁ। একাপ দাইল অলপ সময় তিয়াই থৈছোঁ কাৰণ দাইলখিনি তিয়াই থলে সোনকালে সিজে। আলু দুটা কাটি লৈছোঁ। এফালে লৈছোঁ মই নহৰু আৰু আদা পিচি লৈছোঁ। এফালে বিলাহী এটা কাটি লৈছোঁ। ইয়াত লৈছোঁ মই এচামুচ পাঁচপন, দুখিলা তেজপাত আৰু এটা শুকান জলকীয়া। এতিয়া মই গেছটো জ্বলাই কুকাৰটো গৰম হ'বৰ কাৰণে পাতি থ'ম। কুকাৰটো গৰম হোৱাৰ পিছত ইয়াত মই প্ৰয়োজন অনুসৰি মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম হ'বলৈ দিম। তেলখিনি গৰম হোৱাৰ পিছত ইয়াত পাঁচফোৰণখিনি দি দিছোঁ। লগতে শুকান জলকীয়া আৰু তেজপাতটো দি দিছোঁ। এতিয়া গোটেইখিনি ভালকৈ মিহলাই পাঁচফোৰণখিনি অলপ ফুটিবলৈ দিম। পাঁচফোৰণখিনি ফুটি গ'লে ভাল লাগে। এতিয়া মই ইয়াত আদা নহৰুখিনি দি কিনে গোটেইখিনি ভালদৰে মিলাই দিছোঁ। আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে এইখিনি মই এনেকৈ ভাজি থাকিম। এতিয়া কলডিলখিনি মই ইয়াতে দি দিছোঁ। কলডিলখিনি যিহেতু দিওঁতে অকণমান সময় লাগিলে, সেইকাৰণে তলফালে আদা নহৰুখিনি জ্বলি নাযাবলৈ মই গোটেইখিনি ভালদৰে মিলাই দিছোঁ। এতিয়া ইয়াত দিছোঁ মই কাটি থোৱা আলু দুটা। সোৱাদ অনুসৰি নিমখ দিছোঁ 2 চামুচ। আপোনালোকে যিমান পৰিমাণৰ নিমখ খায় সিমান পৰিমাণে দিব। হালধি দিছোঁ আধা চামুচ। জিৰা ধনিয়া গুড়ি দিছোঁ 1 চামুচ। গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। অলপ সময় মই এনেকৈ কলডিলখিনি সিজিবলৈ দিম। তাৰপিছত মই ইয়াত তিয়াই থোৱা দাইলখিনি দি দিছোঁ। দি কিনে গোটেইখিনি ধুনীয়াকৈ লৰাই আকৌ অলপ সময় এনেকৈ কাপত সিজিবলৈ দিছোঁ। তাৰপিছতে মই ইয়াত কাটি থোৱা বিলাহীকেইটা দি দিছোঁ। ধুনীয়াকৈ গোটেইখিনি মিহলাই দিছোঁ।
গোটেইখিনি মিহলাই হোৱাৰ পিছত এতিয়া মই গৰম কৰি থোৱা পানী 2 গিলাচ দি দিম। যিমানখিনি প্ৰয়োজন হয় পানী সিমানখিনি দিব লাগে। মোৰ এইখিনি কলডিলৰ কাৰণে ইমান 2 গিলাচ পানী প্ৰয়োজন হৈছে। তাৰপিছতে এতিয়া মই চিটি আহিবলৈ ঢাকনখন লগাই দিছোঁ। এনেকৈ মই ইয়াত 5টা চিটি আহিবলৈ দিছোঁ। এতিয়া তৰকাৰীখন সম্পূৰ্ণকৈ হৈ গৈছে। মই ঢাকনখন খুলি অলপ সময়ৰ কাৰণে তৰকাৰীখন উতলিবলৈ দিছোঁ। আপোনালোকেও এনেকৈ এদিন বনাই খাই চাবচোন, একেবাৰে সহজতে বনাব পাৰি। আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাবচোন। যদি আপোনালোকে মই বনোৱা ৰেচিপিটো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।